নমস্কাৰ প্ৰিয় বন্ধুসকল, ৰিদীপ্ছ লাভ ডায়েৰী নামৰ ইউটিউব চেনেলত আপোনাক স্বাগতম জনাইছোঁ। আহক আজি জানি লওঁ আমি ডক্টৰৰ তাত গ'লে আমি কি 5টা কথা লুকুৱাব নালাগে, যাৰ দ্বাৰা আমাৰ ক্ষতি হ'ব পাৰে। বলক তেন্তে ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। প্ৰথম বস্তুটো হৈছে আপোনাৰ আহাৰৰ দিনচৰ্যা, অৰ্থাৎ আপুনি দিনটো কি আহাৰ খায় বা কেনেধৰণৰ আহাৰ খায় সেইবোৰ ডক্টৰক জনোৱাটো উচিত, কাৰণ আপোনাৰ আহাৰৰ লগত আপোনাৰ স্বাস্থ্যৰ সম্পৰ্ক আছে। যদি আপুনি ডক্টৰক সঠিক ৰূপত কি আহাৰ খাই ক'ব নোৱাৰে, তেনেহ'লে আপোনাৰ চিকিৎসা ভাল নহ'ব। পিছত আপুনি ডক্টৰক দোষ দি লাভ নাই। গতিকে আপুনি কেনে আহাৰ খায়, দিনটো কেনেকুৱা আহাৰ গ্ৰহণ কৰে সেই বিষয়ে ডক্টৰক সম্পূৰ্ণ সত্যভাৱে জনাব লাগে। দ্বিতীয়তে হৈছে আয়ুস বা আপোনাৰ কিমান বয়স হৈছে। আপুনি ডক্টৰক এইটো খোলাখুলিকৈ কোৱা ভাল যে আপোনাৰ কিমান বয়স হৈছে, কাৰণ আপোনাৰ বয়সৰ লগতো আপোনাৰ চিকিৎসা পদ্ধতি কৰাৰ কথা আছে। আৰু আপুনি যদি বয়স লুকায় তেনেহ'লে আপোনাৰ চিকিৎসাত ব্যাঘাত জন্মিব পাৰে। বিশেষকৈ মহিলাসকলৰ ৰজন নিবৃত্তি ঘটে। গতিকে ৰজন নিবৃত্তি ঘটা সময়খিনি আপুনি যদি বয়সটো কমাই কয় তেনেহ'লে নচলিব। আনহাতে বহুতেই বয়স কমকৈ কোৱা দেখা যায়, কিন্তু এইটো উচিত নহয়, কাৰণ যিহেতু চিকিৎসাৰ লগত বয়সৰো সম্পৰ্ক আছে, গতিকে সঁচা বয়স কোৱা ভাল। তৃতীয়তে চিকিৎসাৰ ইতিহাস, অৰ্থাৎ আপোনাৰ আগতে কি বেমাৰ আছিল বা কি বেমাৰ ভাল হৈছিল বা কিবা অপাৰেশ্যন কৰিছিল নেকি বা আন ডাক্তৰক দেখুৱাইছিল নেকি সেই বিষয়ে সকলো ক'ব লাগে। তথা লগতে সকলো কাগজ পত্ৰ আৰু ফাইল আগৰ বেমাৰৰ লগত লৈ যাব লাগে। আগতে যদি কিবা বেমাৰ আছিল বা অইন ডাক্তৰক দেখুৱাইছিল সেইবিলাক কথা ডক্টৰৰ পৰা লুকুৱাব নালাগে। চতুৰ্থতে আপোনাৰ মানসিক স্থিতি, আপোনাৰ মানসিক স্থিতি বৰ্তমান কেনে হৈ আছে, সেই বেমাৰ হোৱাৰ কাৰণে আপুনি কিবা ভয় খাই আছে নেকি বা আপুনি কিবা দুশ্চিন্তাত ভুগিছে নেকি সেই বিষয়ে ডক্টৰক খোলাখুলিকৈ জনাওক। তেতিয়াই ডক্টৰে আপোনাক উচিত পৰামৰ্শ তথা উচিত চিকিৎসা আগবঢ়াব পাৰিব। পঞ্চমতে যদি আপোনাৰ কিবা যৌন সমস্যা আছে তেনেহ'লে সেই বিষয়ে ডক্টৰক অৱগত কৰিব। এই বিষয়ে লাজ নকৰাকৈ সকলো কথা খোলাখুলিকৈ ক'ব, তেতিয়াই উচিত চিকিৎসা আপুনি পাব পাৰে। বন্ধু-বান্ধৱীসকল, এয়া আছিল ডাক্তৰৰ ওচৰলৈ গ'লে 5টা প্ৰধান কথা, যিকেইটা কথা আমি কেতিয়াও লুকুৱাব নালাগে। এইকাৰণে লুকুৱাব নালাগে যে আমি ডক্টৰৰ ওচৰলৈ উচিত পৰামৰ্শ তথা উচিত চিকিৎসাৰ বাবে যাওঁ। এইবোৰ কথা যদি আপুনি লুকুৱায় তেনেহ'লে আপুনি উচিত চিকিৎসা নাপাব পাৰে, কাৰণ এইটো ভুল আপোনাৰ নিজৰে। বন্ধু-বান্ধৱীসকল, ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাব। লগতে যদি ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব, আৰু এনেধৰণৰ ভিডিঅ' সদায় পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।